ৰাখি বন্ধন বোলে মই এটা বাইদেউক লৈ গিফ্ট আনিছো। Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হৈছে ৰাখি বন্ধন স্পেচিয়েল ভিডিঅ'। আজি হৈছে 22 আগষ্ট আৰু আজি ৰাখি বন্ধন হয় আৰু এই উৎসৱটো মই সৰুৰ পৰাই পালন কৰি আহিছো। মোৰ নিজৰ এজনে ভাইটি হয়, তাক মই প্ৰত্যেক বছৰে ৰাখি পিন্ধাও আৰু লগতে আমাৰ ওচৰত থকা বৰদেউতাহঁতৰ দাদা খুৰাহঁতৰ ভাইটি ইহঁতকো মই পিন্ধাওৱে আৰু এইটো উৎসৱ মই সৰুৰ পৰাই প্ৰত্যেক বছৰে পালন কৰি আহিছো। এইবাৰো পালন কৰিবলৈ লৈছো। এয়া মই অকমান সাজি কাচি লৈছো আৰু সিহঁতক পিন্ধাম এতিয়া। আৰু মোৰ চেনেলৰ প্ৰত্যেকজন সাবস্ক্ৰাইবাৰ দাদা ভাইটি আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ৰক্ষা বন্ধন। আপোনালোকে যাতে সদায় সুস্বাস্থ্য সুশৰীৰে থাকে তাকে কামনা কৰিলো ভগৱানৰ ওচৰত। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত এটা মন্তব্য কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তেনেহ'লে বলক। আপোনালোকে হয়তো মোৰ ভাইটিক মোৰ চেনেলত দেখা নাই। আজি ৰাখি বন্ধন বুলিয়ে তাৰ মোৰ চেনেলত ইন্ট্ৰটো হৈ যাব আৰু। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এতিয়া মই ৰাখি পিন্ধাম। এয়া অকণমান সজাই লৈছোঁ। খাই দিছোঁ তো হৈ গ'ল। এতিয়া আকৌ মই বৰদেউতা হাতৰ দাদাহঁতক পিন্ধাব যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰাখি বন্ধন বোলে মই এটা বাইদেউক লৈ গিফ্ট আনিছো। এইটো থেংক ইউ ভাই। কি আছে এতিয়া চাব লাগিব, জলদি জলদি অপেনিং কৰি চাওঁ এইটো নে কি কয়। এই গিফ্টটো এতিয়া মই অপেনিং কৰোঁ, চাওঁ কি আছে। তালৈকে বহুত বহুত ধন্যবাদ যে মোক এটা গিফ্ট দিছে। Wow, coffee cup. ভাল লাগিছে বহুত। এইটো এঠাতে ৰাতিপুৱা এতিয়া মই চাহ খাম। এতিয়া মই এয়া লৈ বৰদেউতাৰ হাতত দাদাক পিন্ধাবলৈ গৈ আছো। তেনেহ'লে আপোনালোক পিন্ধোৱাৰ সময়ত লগ পাইছোঁ, চাই থাকিব ভিডিঅ'টো। হাই গাইজ, আৰু এতিয়া আহি পালোঁ মই বৰদেউতাহঁতৰ ঘৰত আৰু বৰদেউতাহঁতৰ দাদাক পিন্ধাম এতিয়া ৰাখি। সি এতিয়া গা ধুবলৈ গৈছে, গা চা ধুই আহি ৰাখি পিন্ধাম। আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আমাৰ মানে টিকলিৰ কি ৰাখি পিন্ধিবৰ বহুত মন যায় আছে, কিন্তু ছোৱালীটো ৰাখি নিপিন্ধে। তাই মানে কৈ আছে ময়ো ৰাখি পিন্ধিম, ময়ো ৰাখি পিন্ধিম। তাইৰ মানে মনত দুখ আৰু তাইৰ ৰাখি পিন্ধিব পৰা নাই, হয়নে? ৰাখি কোনে পিন্ধে? আপা ছোৱালী পিন্ধে ৰাখি। Thank you দাদা। পেকেজিংটো চাওকচোন, ইমান ধুনীয়া লাগিছে পেকেজিংটো। এইটো গিফ্টটো মোক দাদাই দিলে। পেকেজিংটো খুব বেছি ধুনীয়া। এতিয়া ভিতৰত চাওঁ কি আছে। ৱাও, এটা কণ্টেইনাৰ দিছে এয়াৰ টাইট, ভাল লাগিছে। মই ৰেচিপি বনালে ইয়াতে সাৰ্ভ কৰিব ধুনীয়া হ'ব।
সো এইটোৱে আছিল আজি ৰাখী বন্ধন স্পেচিয়েল ব্লগ আপোনালোকে চাই কেনে পাইছা জনাব যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰো পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই